হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই গৰমৰ দিনত আমাৰ ফুলৰ বাগিচাখনৰ ফুলবিলাকৰ কেনেকুৱাকৈ যত্ন ল'ব লাগে আজি সেই বিষয়ে ক'বলৈ আহিছোঁ। ৰেইনী ছিজন শেষ হোৱাৰ লগে লগে আজি দুদিনমানৰ পৰা ৰাতিপুৱা সূৰ্যটো উদয় হোৱাৰ লগে লগে দুপৰীয়া হোৱাৰ দৰে লাগে। খুব গৰম পৰিছে নহয়নে? এই গৰমৰ পৰা সকলোৱে বাচি থাকিবলৈ বিচাৰে, জীৱ জন্তু হওক মানুহ হওক। ঠিক তেনেদৰে আমাৰ বাগিচাৰ ফুল গছবিলাকেও সূৰ্যৰ তাপৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে। আমি 5 মিনিটৰ বাবেও ৰ'দত থাকিবলৈ হ'লে এই গৰমৰ দিনত কেনেকুৱা অনুভৱ হয় বাৰু ভাবি চাওক। তেনে আমাৰ ফুলবিলাকৰ অৱস্থা কি হয়। সেয়ে এই গৰমৰ দিনকেইটাত ফুলবিলাককো আমি অলপ সকাহ দিব লাগে গৰমৰ পৰা। ইনডোৰ প্লেণ্টে হওক বা আউটডোৰ প্লেণ্টে হওক, সকলোকে আমি অলপ সকাহ দিব লাগে। সেয়ে এই গৰমৰ দিনকেইটাত ফুলবিলাকক মানে আউটডোৰ প্লেণ্টবিলাকক যিমান পাৰে দুপৰীয়া ৰ'দৰ পৰা বচাই ৰাখিব পাৰে। যদি গ্ৰীণ নেটৰ ব্যৱস্থা কৰি দিব, যদি তেনে ব্যৱস্থা নাই তেনে আপোনালোকে ফুলবিলাকক গছৰ তলত মানে ডাঙৰ গছৰ তলত আনি থ'বহি। যিবিলাক ফুল পটত ৰুইছে বা বাৰান্দাত থ'বহি পাৰে। বিশেষকৈ যিবিলাক ফুল ফুলি আছে বা ফুলিবলৈ আৰম্ভ কৰিছে সেইবিলাক ফুলক দুপৰীয়া ৰ'দৰ পৰা সম্পূৰ্ণকৈ বচাই ৰাখিব লাগে। কাৰণ গোটেই দিনটো পোনে পোনে সূৰ্যৰ পোহৰ পাই থাকিলে ফুলি থকা ফুলবিলাক অতি সোনকালে ফুলি সামৰে আৰু ফুলিব লগা কলিবিলাকো সূৰ্যৰ তাপৰ বাবে ক'লা হৈ মৰিবলৈ আৰম্ভ কৰে। তথাপিও আমাৰ বাগিচাত যিমান ফুল থাকে সকলোবিলাককে ছাঁত আনি থোৱাৰ সম্ভৱো নহয়। সেইবাবে পুৱাই পুৱাই আপোনালোকে এটা কাম কৰিব, ফুলবিলাকক যিমান পাৰে ৰাতিপুৱাই পানী দিয়াৰ ব্যৱস্থা কৰক। ডালে পাতে পটুৰ মাটিত সকলোতে খুব ভালদৰে পানী দি দিয়ক। পটুৰ মাটিখিনিত ভৰপূৰকৈ পানী দিব যাতে পটুৰ তলৰ মাটিখিনি ভালদৰে তিতে আৰু ড্ৰেনেজ হ'লেদি অতিৰিক্ত পানীখিনি ওলাই যায়। পানী দিলে ফুলজোপাই দিনটোৰ বাবে পুৱাই পুৱাই সতেজ হৈ ল'লে দিনটো অন্ততঃ সূৰ্যৰ তাপৰ পৰা অলপ সকাহ পাব। তাৰোপৰি আপোনালোকে ইভিনিঙৰ সময়তো ফুলবিলাকক পানী স্প্ৰে কৰক পাতত, আৰু যিবিলাক পটৰ পানী শুকাই গ'ল সেইবিলাকতো পানী দিয়াৰ ব্যৱস্থা কৰক। ইনডোৰ প্লেণ্টবিলাকতো আপোনালোকে যিমান পাৰে পাতবিলাকত পানী স্প্ৰে কৰিব দিনটো অন্ততঃ এবাৰ। গ্ৰীণ নেটৰ ভিতৰত থাকিলে খুব বেছি পটুৰ মাটিত পানী নিদিব। পটুৰ মাটি সেমেকি থাকিলে কেতিয়াও পানী নিদিব। অৱশ্যে পাতবিলাকত পানী স্প্ৰে কৰি দিব পাৰে। এই সময়খিনিত আপোনালোকে আউটডোৰ প্লেণ্টবিলাকত পটুৰ মাটিখিনিত শুকান পাতেৰে মালচিং কৰি দিব পাৰে। তেতিয়া কি হয়, মাটিখিনি ঠাণ্ডা হৈ থাকিব আৰু পটুত পুৱাই দিয়া পানীবিলাক খুব সহজে ভাপ হৈ উৰি নাযায়। পটুৰ মাটিখিনি শুকাই নাযায় তেতিয়া অতি সোনকালে। শুকান পাত নাই যদি আপোনালোকে কেঁচু সাৰেও মালচিং কৰিব পাৰে বা সৰু সৰু শিলগুটি দি পটুৰ মাটিখিনি ঢাকি দিব পাৰে। তেতিয়া কি হয়, পটুৰ মাটিখিনি ঠাণ্ডা হৈ থাকে, ফুলজোপাৰ শিপাবিলাকে গৰমৰ তাপটো নাপায়। ৰেইনী ছিজনৰ বাবে পটবিলাকত বহু ঘাঁহ বন গজা দেখা যায়। এইবিলাকো আপোনালোকে এই গৰমৰ দিনকেইটাত উঘালি আঁতৰাই দিব। কাৰণ এইবিলাকেও আমি দিয়া পটুৰ মাটিবিলাকৰ পৰা আহাৰ সংগ্ৰহ কৰে। তাৰোপৰি এই ঘাঁহ বনবিলাকৰে কিছুমান বহুত শিপা থাকে যিবিলাকে আহাৰ সংগ্ৰহ কৰিব পটুৰ পৰা আৰু ফুলজোপাৰ গ্ৰথত বাধা আহিব। তাৰোপৰি এই গৰমৰ দিনকেইটাত বিশেষকৈ ৰাতি বৰষুণ দিয়া দেখা যায় খুব বেছিকৈ। সেয়ে আপোনালোকে পটুৰ ড্ৰেনেজ হ'লবিলাক ভালদৰে খোলা আছেনে নাই তালৈ লক্ষ্য ৰাখিব যাতে পটুত পানী ৰখি নাযায়। ইনডোৰ প্লেণ্টবিলাকত আপোনালোকে দিনটোত অন্ততঃ দুবাৰ পানী স্প্ৰে কৰি থাকিব। এনে কৰিবলৈ অসুবিধা হ'লে আপোনালোকে পটুৰ তলত পানীৰ টে থ'ব পাৰে বা পানীৰ টে নাই যদি আপোনালোকে পটুৰ কিনাৰতে পানী বাতি এটা থৈ দিব যাতে ফুলবিলাকে সেমেকা পৰিৱেশ এটা পাই থাকে ভাপৰ যোগেদি। মনত ৰাখিব আপোনালোকে এই গৰমৰ দিনকেইটাত ফুলত পানী দিলে আপোনালোকে
সদায় পুৱা ভাগত বা আবেলি ভাগত দিবলৈ চেষ্টা কৰিব। কেতিয়াও দুপৰীয়া ভাগত ফুলত পানী নিদিব, কাৰণ সেই সময়খিনিত পটবিলাকৰ মাটিবিলাক যথেষ্ট গৰম হৈ থাকে। সেই সময়ত যদি আমি পানী দি দিওঁ, গৰমৰ বাবে ফুলজোপাৰ শিপাবিলাকৰ গ্ৰোথত বাধা আহিব। সেয়ে দুপৰীয়া ভাগত কেতিয়াও পানী নিদিব। যদি পুৱাৰ ভাগত পানী দিবলৈ পাহৰিলে, দুপৰীয়া দেখিছে কোনো এজোপা ফুল খুব বেছিকৈ লেৰেলি গ'ল, পানীৰ অভাৱত শুকাই গৈছে, তেতিয়া আপোনালোকে ফুলজোপাক ছাঁলৈ লৈ আহিব, 1 ঘণ্টামান ছাঁত থ'ব, তাৰ পাছত লাহেকৈ পানী দিব। কাৰণ পানীৰ অভাৱত দুপৰীয়া সময়ত লেৰেলি যোৱা ফুলজোপা খুব বেছি কষ্ট পাইছে, পানী নিদিলেও নহয়। সেয়ে সেইজোপাক তেনেকৈয়ে দিব। এই সময়খিনিত ফুলত লিকুইড সাৰ দিবলৈ হ'লে আপোনালোকে ৰাতিপুৱা বা আবেলিৰ সময়খিনিত দিব। লিকুইড সাৰ দিয়াৰ আগত পটটোৰ মাটিখিনিত পানী দি নল'ব। পটটোৰ মাটিখিনি শুকাই থাকিলেহে লিকুইড সাৰ দিব। তেতিয়াহে ফুলজোপাই পাব লগা নিউট্ৰিচনখিনি শিপাবিলাকে গ্ৰহণ কৰিব পাৰিব। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন বেল আইকনটো ক্লিক কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।